নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ আহোম ৰাজ্য সম্পৰ্কে আৰু 30টা কুৱেশ্যন। যোৱা সংখ্যাৰ 30টা কুৱেশ্যন যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত গৈ চাই ল'ব পাৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 31 নম্বৰ কুৱেশ্যন, নৰিয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? হুইচ আহোম কিং ৱাজ ন'ন এজ নৰিয়া ৰজা? উত্তৰটো হ'ব চুটিনফা। 32 নম্বৰ কুৱেশ্যন, জয়ধ্বজ সিংহৰ প্ৰকৃত নাম কি? হোৱাট ৱাজ দ্য একচুৱেল নেম অফ জয়ধ্বজ সিংহ? উত্তৰটো হ'ব চুটামালা। 33 নম্বৰ কুৱেশ্যন, ফগনীয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা যায়? হুইচ আহোম কিং ৱাজ ন'ন এজ ফগনীয়া ৰজা? উত্তৰটো হ'ব জয়ধ্বজ সিংহ। 34 নম্বৰ কুৱেশ্যন, কাৰ দিনত মিৰ জুমলাই অসম আক্ৰমণ কৰি গড়গাঁও দখল কৰে? In which Ahom king's reigning period Mir Jumlai attacked Assam and occupied Gorgao? উত্তৰটো হ'ব জয়ধ্বজ সিংহৰ দিনত। 35 নম্বৰ কুৱেশ্যন, মিৰ জুমলাই কোন চনত অসম আক্ৰমণ কৰে? When did Mir Jumla invaded Assam? উত্তৰটো হ'ব 1662 অৰ্থাৎ 1662 জানুৱাৰী মাহত। 37 নম্বৰ কুৱেশ্যন, কোন চনত খিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হয়? When did Treaty of খিলাধাৰী ঘাট was signed? উত্তৰটো হ'ব 23 জানুৱাৰী 1663 চন অৰ্থাৎ 23rd জানুৱাৰী of 1663। 38 নম্বৰ কুৱেশ্যন, খিলাধাৰী ঘাটৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হয়? Between whom the Treaty of খিলাধাৰী ঘাট was signed? উত্তৰটো হ'ব জয়ধ্বজ সিংহ আৰু মিৰ জুমলা। 38 নম্বৰ কুৱেশ্যন, মিৰ জুমলাৰ হাতৰ পৰা গুৱাহাটী কোনে উদ্ধাৰ কৰে? হু টুক বেক গুৱাহাটী ফ্ৰম মিৰ জুমলা? উত্তৰটো হ'ব চক্ৰধ্বজ সিংহ। 39 নম্বৰ কুৱেশ্যন, চক্ৰধ্বজ সিংহৰ প্ৰকৃত নাম কি? হোৱাট ইজ দ্য একচুৱেল নেম অফ চক্ৰধ্বজ সিংহ? উত্তৰটো হ'ব চুপাংমুং। 40 নম্বৰ কুৱেশ্যন, ঔৰংজেবে চক্ৰধ্বজ সিংহলৈ প্ৰেৰণ কৰা উপহাৰবিধ কি আছিল? What was the gift sent by Aurangzeb to চক্ৰধ্বজ সিংহ? উত্তৰটো হ'ব খেলত। 41 নম্বৰ কুৱেশ্যন, আলাবৈৰ ৰণ কাৰ দিনত হৈছিল? In which of the Ahom king's reigning period the battle of Alaboi was happened? উত্তৰটো হ'ব চক্ৰধ্বজ সিংহ। 42 নম্বৰ প্ৰশ্ন, আলাবৈৰ ৰণ কোন চনত হৈছিল? In which year the battle of Alaboi was happened? উত্তৰটো হ'ব 5 আগষ্ট 1669 চন অৰ্থাৎ 5 আগষ্ট 1669। 43 নম্বৰ কুৱেশ্যন, আলাবৈৰ ৰণত ক্ৰমে আহোম আৰু মোগলক কোনে নেতৃত্ব দিছিল? Who led Ahom and Mughal respectively in Alabai's war? উত্তৰটো হ'ব ক্ৰমে লাচিত বৰফুকন আৰু ৰামসিংহই। 44 নম্বৰ কুৱেশ্যন, আলাবৈৰ ৰণত কোন জয়ী হৈছিল? হু won the battle of Alaboi? উত্তৰটো মোগল জয়ী হয়। এই যুদ্ধত প্ৰায় 10,000 অসমীয়া সেনাৰ মৃত্যু হয়। 45 নম্বৰ কুৱেশ্যন, অসুৰৰ আলি সন্ধি কাৰ কাৰ মাজত হৈছিল? Between whom the Treaty of অসুৰৰ আলি was signed? উত্তৰটো হ'ব মোগলৰ ফৌজদাৰ আল্লাহ ইয়াৰ খান আৰু আহোমৰ সেনাপতি মোমাই তামুলী বৰবৰুৱাৰ মাজত। Between Mughal ফৌজদাৰ আল্লাহ ইয়াৰ খান and আহোম কমাণ্ডাৰ মোমাই তামুলী বৰবৰুৱা। 46 নম্বৰ কুৱেশ্যন, অসুৰৰ আলিৰ সন্ধি কোন চনত কৰা হয়? In which year the Treaty of অসুৰৰ আলি was signed? উত্তৰটো হ'ব 1639 চনত ফেব্ৰুৱাৰী মাহত। In February 1639। 47 নম্বৰ কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? In which year the battle of Saraighat was happened? উত্তৰটো হ'ব 1671 চনত in 1671। 48 নম্বৰ কুৱেশ্যন, শৰাইঘাটৰ ৰণৰ সময়ত আহোম ৰজা কোন আছিল? Who was the Ahom king during the time of battle of Saraighat? উত্তৰটো হ'ব উদয়াদিত্য সিংহ। 49 নম্বৰ কুৱেশ্যন, লাচিত বৰফুকনৰ জন্ম কোন চনত হৈছিল? When did লাচিত বৰফুকন born? উত্তৰটো হ'ব 1622 চনত অৰ্থাৎ in 1622।
50 নম্বৰ কুৱেশ্যন উদয়াদিত্য সিংহৰ প্ৰকৃত নাম কি আছিল হোৱাট ৱাজ দ্য একচুৱেল নেম অফ উদয়াদিত্য সিংহ উত্তৰটো হ'ব চুত্যেনফা 51 নম্বৰ কুৱেশ্যন উদয়াদিত্য সিংহ কাৰ অনুগামী আছিল টু হুম উদয়াদিত্য সিংহ ৱাজ ডেভোটেড উত্তৰটো হ'ব পৰমানন্দ সন্ন্যাসী 52 নম্বৰ কুৱেশ্যন ৰামধ্বজ সিংহৰ প্ৰকৃত নাম কি আছিল হোৱাট ইজ দ্য একচুৱেল নেম অফ ৰামধ্বজ সিংহ উত্তৰটো হ'ব শুক্লাম্ফা 53 নম্বৰ কুৱেশ্যন আহোমৰ টুংখুঙীয়া ফৈদৰ প্ৰতিষ্ঠাতা কোন হু ৱাজ দ্য ফাউণ্ডাৰ অফ টুংখুঙীয়া লিনিয়েজ অফ আহোম ডাইনেষ্টি উত্তৰটো হ'ব চুটেং নামৰূপীয়া ৰজা 54 নম্বৰ কুৱেশ্যন টুংখুঙীয়া ফৈদৰ প্ৰথম আহোম ৰজা কোন হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং ফ্ৰম টুংখুঙীয়া লিনিয়েজ উত্তৰটো হ'ব গোবৰ ৰজা এওঁ মাত্ৰ 20 দিনৰ বাবে ৰজা হৈছিল অনলি ফৰ 20 days 55 নম্বৰ কুৱেশ্যন গোবৰ ৰজাক কোনে হত্যা কৰে হু কিল গোবৰ ৰজা উত্তৰটো হ'ব আতন বুঢ়াগোহাঁই 56 নম্বৰ কুৱেশ্যন গোবৰ ৰজাক কোনে নিযুক্ত কৰে হু ইনষ্টল গোবৰ ৰজা এজ কিং উত্তৰটো হ'ব দেৱীৰা বৰবৰুৱা 57 নম্বৰ কুৱেশ্যন পৰ্বতীয়া ৰজা বুলি কাক জনা যায় হুইচ আহোম কিং ৱাজ নোন এজ পৰ্বতীয়া ৰজা উত্তৰটো হ'ব সুদাইভা 58 নম্বৰ কুৱেশ্যন কাৰ দিনত লালুকখোলা বৰফুকনে গুৱাহাটীখন মোগলক দি দিয়ে ইন হুইচ আহোম কিংছ পিৰিয়ড লালুকচোলা বৰফুকন হেণ্ডেড অভাৰ গুৱাহাটী টু মোগল উত্তৰটো হ'ব সুদাইভাৰ দিনত 59 নম্বৰ কুৱেশ্যন লৰা ৰজা বুলি কাক জনা যায় হুইচ আহোম কিং ৱাজ নোন এজ লৰা ৰজা উত্তৰটো হ'ব চুলিকফা মাত্ৰ 14 বছৰ বয়সতে এওঁ ৰজা হৈছিল হি বিকাম কিং ইন অনলি 14 years of his age 60 নম্বৰ কুৱেশ্যন ৰত্নধ্বজ সিংহৰ প্ৰকৃত নাম কি হোৱাট ৱাজ দ্য একচুৱেল নেম অফ ৰত্নধ্বজ সিংহ উত্তৰটো হ'ব চুলিকফা ধন্যবাদ বন্ধুসকল আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ